চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত দেওবাৰে লেখিকা মামনি দাসৰ H2ওৰ পিছৰখিনি নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। নমস্কাৰ, আজি মোৰ প্ৰথমখন কাব্য সংকলন H2ওৰ পিছৰখিনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। আজি উন্মোচক হিচাপে নীলিম কুমাৰ আছিলে আৰু অনুভৱ তুলসী আছিলে। কিতাপখন আপোনালোকে পূৰ্বায়ন প্ৰকাশনত পাব, শংকৰদেৱ কিতাপবোৰত পাব, বৰ্ণপ্ৰকাশনতো পাব আৰু আশা কৰোঁ আপোনালোকে কিতাপখন আদৰি ল'ব, লগতে ভালখিনিৰ লগতে ভুল ভ্ৰান্তিখিনি কৈ মোক সমৃদ্ধ কৰিব। গ্ৰন্থখনিৰ উন্মোচক নীলিম কুমাৰ। গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মৈত্ৰী পাটৰ, অলকেশ কলিতাৰ লগতে বিশিষ্ট কবিসকল। H2ওৰ পিছৰখিনি এখন এইমাত্ৰ উন্মোচিত হৈছে মামনি দাসৰ কিতাপখন আৰু এখন সঁচাকৈ এখন আকৰ্ষণীয় গ্ৰন্থ হৈছে। মই নিজে পঢ়ি খুব আনন্দিত হৈছোঁ আৰু পাঠকসকলে নিশ্চয় আদৰি ল'ব, কাৰণ ইয়াত পৰীক্ষা নিৰীক্ষা আছে। নতুন কবিসকলৰ পৰা কবিতাৰ পাঠকসকলে এইখিনিয়ে বিচাৰে, মানে একেধৰণৰ কথাবোৰ নিবিচাৰে আৰু মামনি দাসৰ কবিতাত এই বস্তুখিনি আছে, বিষয়বস্তুৰ নতুনত্ব আছে আৰু H2ওৰ পিছৰখিনি নামটোৰ মাজতেই কবিতাৰ আংগিকটো কেনেকুৱা হ'ব পাৰে তাৰ প্ৰকাশ হৈছে। আমি ইয়াত বেলেগ পটভূমিলৈ এই কবিতাখিনি আমাক লৈ গৈছে, সেইকাৰণে মই মামনি দাসক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু তেওঁ লিখি থাকক উত্তৰতা কামনা কৰিছোঁ। নমস্কাৰ, মামনি দাসৰ H2ওৰ পিছৰখিনি আজি উন্মোচন হ'ল। এই কাব্যগ্ৰন্থখন মই এটা কথা নিশ্চিত যে পঢ়ুৱৈ সমাজে পঢ়ি ভাল পাব, কাৰণ এইখন মোৰো এখন প্ৰিয় গ্ৰন্থ। মামনি দাস মোৰো এগৰাকী প্ৰিয় কবি, তেখেতৰ কবিতা মোকো আকৰ্ষণ কৰে। সেইকাৰণে এই কাব্যগ্ৰন্থখন প্ৰকাশ কৰি মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু এই গ্ৰন্থখন, এই কবিতাসমূহ পঢ়ি পঢ়ুৱৈ সমাজে এক ধৰণৰ নতুন ধৰণৰ সোৱাদ পাব আৰু যিসকলে মামনি দাসক জানে সেইসকলে নিশ্চয় ভাল পাব আৰু যিসকলে মামনি দাসক নাজানে বা তেওঁৰ কবিতা সম্পৰ্কে নাজানে তেওঁলোকেও এই কাব্যগ্ৰন্থখন পঢ়ি এক নতুন দিশ, নতুন স্বাদ পাব, সেইটো মই নিশ্চিত। গতিকে মই আশা ৰাখিছোঁ আজি যদিও আনুষ্ঠানিকভাৱে উন্মোচন হ'ল, পঢ়ুৱৈ সমাজে এই গ্ৰন্থখনক নতুনকৈ উন্মোচন কৰিব বুলি, পঢ়ি বুজি নতুনকৈ উন্মোচন কৰিব বুলি মই আশা ৰাখিছোঁ। নিউজ ডেস্ক, নেক্সট নিউজ, গুৱাহাটী।